নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ আকৌ আজি নতুন এটা ভিডিঅ'ত বন্ধুসকল এনেকুৱা হ'ল মানে ভিডিঅ' বনাম নে নবনাম এনেকৈ ভাবি আছিলোঁ মানে তাকে তাৰপিছত ভাবিলোঁ যে বনাই দিওঁ ভাল কণ্টেণ্ট বিচাৰি পোৱা নাই মানে মেইন কথা এনেকুৱা হৈছে কেতিয়াবা কণ্টেণ্ট নাথাকে তথাপিও ভাবোঁ যে নাই আপোনালোকে যিহেতু মোৰ ব্লগ চাই আৰু সুধিও থাকে কিছুমানে হোৱাটছএপত যে দাদা ভিডিঅ' কেতিয়া আহিব তাকে ভাবিলোঁ আজি এটা বনাই দিওঁ আৰু কণ্টেণ্ট কি আৰু মানে কণ্টেণ্ট থাকক বা নাথাকক কিন্তু ৰেগুলাৰিটিটো মেইনটেইন কৰিব ট্ৰাই কৰিছোঁ এদিন নাইবা দুদিন নহ'লে বা 3 দিন পাছে দি থাকিম আৰু এনেকৈ যিমানখিনি পাৰোঁ মানে আৰু বৰ্তমান এতিয়া ঘৰতে আছোঁ আৰু এইফালে চাব গোটেই বাঁহ লৈ আনিছে মানে বেৰকেইটা যোনকেইটা ভাঙি গৈছিলে যে বেৰকেইটা লগাবৰ কাৰণে মানে গোটেই বাঁহকেইটা অনা হৈছে আৰু কাটা হ'ল আৰু প্ৰায় এইফালে আৰু অলপ বাকী আছে আৰু এইফালে মানে পালেং আৰু ধনিয়া প্ৰায় ডাঙৰ হৈ গ'ল আৰু এইটো মানে এটাই ভাল সাৰ দিয়া নাইতো তাৰ কাৰণে এইটো খাবৰ কাৰণে ভাল পূৰা ফ্ৰেছ মানে অলপ আগত পানী দিয়া হৈছে মানে এইকেইটাত প্ৰায় ডাঙৰ হ'লে আৰু এইফালে চাব অকল এইফালে চাব ঘৰৰ একেবাৰে ফ্ৰেছ পালেং মানে সাৰ নিদিয়া পালেং আৰু এইফালে চাব মা আৰু পাপাই মানে এইটো চাফা কৰি আছে আৰু এইফালে আজি এইটোৱে বনাব মানে ৰাতিপুৱা এইফালে বনাইছে পালেং শাক মানে ঘৰৰে হয় আৰু এইটো সাৰ নিদিয়া খাবলৈ বহুত টেষ্ট মানে এইটো এতিয়া চাব ফটাফট ভাতটো বাঢ়ি মেলি খাই লওঁ আৰু এইফালে মানে মায়ে পূজা দি আছে তো তাৰ কাৰণে মই এতিয়া বাঢ়ি লওঁ আৰু ভাতটো A few moments later ঘৰৰ পৰা প্ৰায় এতিয়া এয়া চাব ৰিপন ভাইৰ লগত গৈ আছোঁ মানে বন্ধুসকল এনেকুৱা হ'ল ন যিমানে লগৰ থাকক মানে কিবা দুখ হ'লে সদায় মানে সাথ দিব লাগে এইটো আপোনালোকে সদায় মনত থ'ব লাগে আৰু মেইন কথাটো এনেকুৱা হ'ল মানে তাৰ যোনটো পালচাৰ 220 আছিলে ন ভাই 220 কি আছিলে ভাৰ্চনটো F4 আছিলে 220F 220F আছিলে মানে আমি বহুত প্লান কৰি আছিলোঁ মানে অলপ ৰাইডত যাম বুলি কিন্তু কি হ'ল মানে এদিনাখন ৰাতিয়ে হেৰাই থাকিলে মানে বাইকটো বহুত দুখ লাগিলে মানে এইটো খবৰটো পাই মেলি মই লৰালৰিকৈ গুচি আহিলোঁ আৰু ইয়াত দুখ লাগিছে তাৰ কাৰণে অলপ মানে আগত গৈ পেলাই এনে অলপ বহিম বুলি ভাবিছোঁ লগৰ হয় ন যিমান হ'লে বেয়া লাগে ন এইটো মোৰ হওক বা যাৰে হওক কিবা এটা এনেকৈ হেৰালে মানে বস্তু যিমান মৰমত মানে ই নিজৰ পইচাৰে মানে কিনিছিলে আৰু নিজৰ উপাৰ্জন কৰা টকাৰে এইটো চবৰে বেয়া লাগিবই ন এইটো আৰু আমি ইমান আশা এটা কৰিছিলোঁ যি আশাটো মানে কি ক'ম আৰু পূৰাই নহ'ল আৰু এতিয়া উপায় নাই আৰু এনেকুৱা হ'ল মোৰে গলতি আছিলে আৰু মই 2 দিন ধৰি ঘৰতে অহা নাই আজিয়ে আহিছোঁ মানুহবোৰে ভাবি আছে ৰিপনে ভিডিঅ' দিয়া নাই আৰু ঘৰ এৰি পলাই গৈছে কিছুমানে কৈছে অসম এৰি পলাই গৈছে কিছুমানে কৈছে কেৰেলাত পাই গ'ল কেলৈ কি মই ক'তো পলোৱা নাই অলপমান ছেট আছিলোঁ মানে মনটো বহুত ডাউন হৈ গৈছিলে কেলৈ কি আপোনাৰ চাওক প্লানিং কৰিছিলোঁ আমি মাইডিয়াৰ প্লানিং কৰিছিলোঁ আৰু বাইকত পুৰা ফুল পিউলো ভৰাই ৰাখিছিলোঁ কিন্তু মানে মোৰ নিজৰ গলতি আৰু কেলৈ কি মই সদায় বাইকত কি নাৰাখোঁ সেই সময়ত কি হ'ল মানে মই কি ৰাখি দিলোঁ বাইকৰ ভিতৰত লগাই কিনে মই অলপমান কিবা এটা কামত ব্যস্ত থাকিলোঁ আহি চালোঁ মানে বাইকটো মাৰ্কেটৰ পৰাই নাই বহুত দুখ লাগিলে বহুত বিচাৰিলোঁ কিন্তু নাপালোঁ সেইকাৰণে সেইটো ভয়ত মানে ঘৰতে নাহিলোঁ গালিটো খাইছোঁ আৰু গালিটো খামেই আৰু কেলৈ কি যিমান যি হওক মই যিমানটো মানে মোৰ গাড়ীটো মই মৰম কৰোঁ নহয় আনকি মই বেলেগ বস্তু এনেকৈ মৰম নকৰোঁ মানে মোৰ এতিয়ালৈ 3টা গাড়ী আছে 3টা গাড়ীৰ পৰা এটা গাড়ী হেৰালে 2টা আছে এতিয়াও কিন্তু মানে বহুত মৰম কৰিছিলে এই বাইকটোখন মানে মোৰ মানে মেইন কথা আচল কথা ক'ব গ'লে এইটো মোৰ ফাৰ্ষ্ট কিনা গাড়ী আছিলে তাৰপিছত ছেকেণ্ড 2টা কিনিলোঁ কিন্তু এইটো মোৰ ফাৰ্ষ্ট কিনা গাড়ীটো মানে আপোনালোকে জানেই দেখোন যোনটো বস্তুটো নিজৰ কষ্ট পইচাৰ পৰা কিনে সেই বস্তুটো যদি হেৰাই যায় বা কোনোবাই লৈ যায় কিমান মনত দুখ লাগে কি ক'ম লগৰ বুলি ক'লে এতিয়া ইয়ে আছে আৰু ইয়াতে আহোঁ আৰু এনেকৈ সেই খবৰটো পাই মেলি আহিলোঁ এতিয়া অলপ আগলৈ যাম আৰু এনেকৈ বহি মেলি অলপ কথা বতৰা পাতিম কেনেকৈ কি হ'ল গোটেই সুধিম মানে তাকেই আহিলোঁ আৰু এতিয়া আৰু আগলৈ গৈ থাকোঁ তো চাই থাকিব আৰু ভিডিঅ'টো এনেকৈ শেষলৈ the next morning গুড মৰ্ণিং বন্ধুসকল আৰু এইফালে চাব ব্ৰাছ কৰি আছোঁ মানে এইটো ফটোত যিহেতু আজি 23 তাৰিখ আৰু খুবেই এটা ভাল খবৰ মানে যিহেতু আজি ধেমাজি ডিষ্ট্ৰিক্টত মেডিকেল কলেজৰ মানে উদযাপন কৰিব বুলি তেনেকুৱা শুনিছিলোঁ আৰু এইফালে ভূমি পূজনো হ'ব ময়ো যাম বুলি ভাবিছিলোঁ কিন্তু যাবলৈ সময় নাপালোঁ আৰু ইয়াৰ পৰা প্ৰায় বহুত মানুহে গৈছে আৰু আপোনালোকে গম পাইছেই চাগে আৰু এতিয়া ফটাফট ব্ৰাছটো কৰিলোঁ আৰু সদায় ৰাতিপুৱা এলাৰ্ম দিওঁ কিন্তু উঠিবই নোৱাৰোঁগৈ এনেকৈ হয়গৈ আৰু বহুতৰে এনেকুৱা হৈ চাগে ন এতিয়া ফটাফট ব্ৰাছটো কৰি লওঁ দোকানৰ পৰা ডাইৰেক্ট মানে ট্ৰেইন ষ্টেচনত গৈছিলোঁ আৰু এইফালে টিকেটটো কাটি আনিলোঁ মানে পাপা আৰু দাদা এজন যাবতো চৰি গাইজ মই মানে গুৱাহাটী যাব নোৱাৰিম মেইন কথা হ'ল মানে পাপা আৰু এই দাদাটোৱে যাব বুলি ক'লে নেক্সট টাইম চিয়'ৰ লগ পাম বেয়া চেয়া নাপাব আৰু মই আপডেট এদিন দিছিলোঁ যে যাম বুলি কিন্তু আই এম ৰিয়েলি চৰি এতিয়া ফটাফট ভাতটো খাই লওঁ আৰু যিহেতু আহি পালোঁ এতিয়া দোকানত মানে ট্ৰেইন ষ্টেচনৰ পৰা তো বন্ধুসকল যোনটো মানে বেৰটো যে ভাঙিছিলে ন এয়া চাব আজি মানে এই নতুন বেৰ লগোৱা হৈছে এতিয়া মানে জাষ্ট এই জেগাটো মানে জাষ্ট তাঁৰ দি বান্ধিব আছে আৰু ডাইৰেক্ট এনেকৈ ওপৰে বান্ধি থোৱা আছে আৰু
কেতিয়া যে এইকেইটা পকা হ'ব ভগৱানে জানে আৰু দেই। আৰু এইফালে চাব আৰু এটা বেৰ আছে, এইটো এতিয়া মানে এইটো আজি নলগা আৰু এইটো প্ৰায় আজি ৰাতিপুৱাই লগোৱা হ'ল। এইটো আকৌ এই কালি যোনটো ছাইডৰ বেৰাটো আছে ন, এইটো ভাঙি পেলাই তাৰপিছত এইটো নতুনটো লগোৱা হ'ব আৰু ইয়াতে, নহ'লে গৰু ছাগলী সোমাই গোটেই শেষ কৰি দিয়ে যে, তাৰ কাৰণে আৰু। সকলো আজি ভিডিঅ'টো চাই যদি কিবা এটা ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেকৈ লাইফষ্টাইল ডেইলি লাইফষ্টাইল মানে যেতিয়া পাৰোঁ দি থাকিম আৰু। পুনৰ লগ পাম এটা নতুন ভিডিঅ'তে। টিল দেন টাটা বাই বাই।